মই ভিডিঅ' আছোঁ গৈ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ এটা গানৰ ভিডিঅ' শ্বুটিঙত। শ্বুটিং মানে মই এটা সৰু ৰুম কৰিবলৈ পাইছিলোঁ, তালৈ যাম। শ্বুটিংটো হ'ব ৰজাবাৰী, নিতাই ৰজাবাৰী। ত' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিতাই পুখুৰী আহি পালোঁ। নিতাই পুখুৰীৰ পৰা এতিয়া যাব লাগিব। আমাৰ লোকেশ্যন আছিলে ৰজাবাৰী। ৰজাবাৰীৰ পৰা অলপ আগলৈ অলপ ভিডিঅ'টো চাই গৈ দিব। আমি শ্বুটিঙৰ লোকেশ্যন আৰু এয়া আছে মোৰ লগত এয়া দাদা, আৰু এইফালে গৈ আছে আমাৰ শ্বুটিং কৰিবলৈ গৈ আছে। তো শ্বুটিং কৰা চাওঁ বলক। আছোঁ বৰ্তমান দিহিংমুখ, অৰ্থাৎ ৰজাবাৰীৰ পৰা অলপ আগত এইফালে ব্ৰহ্মপুত্ৰ নদী চাপৰি এটাত আছোঁ। আৰু এইফালে আমাৰ শ্বুটিং চলি আছে। এয়া দীপদা, তাত আমাৰ গানটো যি গায়কজন দীপদা, আৰু এইফালে কেমেৰামেন আছে। শ্বুটিং চলি আছে। আমাৰ বিজিতা অনুভৱটো কেনেকুৱা? কেনে নিজৰ গান যিহেতু ভাল লাগিব, সকলোৱে শুনিব। বৰ্তমান এয়া গৈছেগৈ, আৰু এইফালে আছে আমাৰ দীপদা যাবলৈ লৈছে আমি সবে সকলোৱে, আৰু দীপদা ঘৰত, আৰু আমাৰ স্কুটি আছে। শ্বুটিং শেষ হ'ল, সেইখিনি গ'ল, আমি যাব লৈছোঁ।
এয়াই আছিল আজি আমাৰ শ্বুটিঙৰ কিছুমান দৃশ্য সকলো দৃশ্য দেখাব নোৱাৰিলে যদি মই কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা ঘণ্টা বাটনটো টিপি দিব ধন্যবাদ।